ধন্যবাদ জনাইছো আপোনালোকে এই নিৰ্বাচনটো প্ৰচাৰ অভিযানত বহুত কষ্ট কৰিছে আৰু ৰাইজৰ কথাখিনি ৰাইজৰ গোটেই বিষয়বিলাক ৰাজ্যখনতে প্ৰচাৰ গতিকে আৰু মই আশা এইটোৱে কৰোঁ যে নিৰ্বাচনটো শান্তিপূৰ্ণ হওক হয়নে আৰু জনতাই শান্তিপূৰ্ণভাৱে গণতন্ত্ৰ এই প্ৰক্ৰিয়াটো উৎসাহ কেনেকুৱা দেখিছে ৰাইজৰ? খুব উৎসাহ আছে দেখিছেনে কিমান ভিৰ ৰাতিপুৱা এইটো খুব ভাল শুভ লক্ষণ যিমান ভোট বাঢ়ে সিমানেই ভাল কথা কাৰণ তেতিয়া আমাৰ গণতন্ত্ৰ অধিক শক্তিশালী হ'ব জনতাৰ সহযোগৰ ভিত্তি গণতন্ত্ৰৰ শক্তি নিৰ্ভৰ কৰে গতিকে আজি গণতন্ত্ৰৰ মহানতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ উৎসাহ উদ্দীপনা সহযোগিতাই নিশ্চিতভাৱে এটা ডাঙৰ ভূমিকা পালন কৰে। গোটেই দিনটো কেনেধৰণে অতিবাহিত কৰিম? মই এতিয়া ইয়াৰ পৰা যাম মাৰ্কেটালৈকে যাম 2004-2009 তাৰ পাছত আপুনি দীৰ্ঘদিনৰ পাছত নিজৰ নিজে দিয়াৰ বাবে আপুনি স্বাভাৱিকতে আপোনালোকৰ তেনেকুৱা লাগিব হয়নে কাৰণ নিজৰ বস্তু নিজৰ কাৰণে প্ৰথম যাইখিনি ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু ৰাইজে মংগলে ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ ইতিমধ্যে আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিলে কি ক'ব ছাৰ? আৰু এতিয়া ভোটদান প্ৰক্ৰিয়াত মই অংশগ্ৰহণ কৰিলোঁ হয়নে কিন্তু এটা কথা স্পষ্ট যে চৌদিশে কেৱল বিজেপি দেই